ৰাখিবলে মনৰে তমসা পাৰিবানে আঁতৰাব মনৰে নিৰাশা আহিবানে নাহিবলে মনৰে তমসা নিজকে দেখাবলৈ পদূলিৰ মূৰতে আছো হিৰয় বাটৰ ফালে আছে তোৰ চকু গৈ বাকী কথাখিনি কবলৈ কৈ থৈ নিজকে বাটৰ ফালে আছে তোৰ চকু গৈ বাকী কথাখিনি কবলৈ কৈ থৈ আহিবানে নাহিবলে মনৰে তমসা Guys, welcome back to our vlog. I'm from Shillong Police Bazaar, and today is our second day, and I'm here to cherrapunji, Elephant Falls, and Khorajam, and this is our outfit. But I'm mirror selfie I besi makeup korne diak. Pane kam to ne de, kane nai kora aro. Love নাই but view to এবাৰ নেদেখি কিন্তু ইমান ধুনীয়া ওয়েদাৰ ন ইয়াৰ ক'ব নোৱাৰি ৰুমটো দেখাব পৰা অৱস্থাত নাই এতিয়াতো যামে আমি চেক আউট কৰোঁ তো এতিয়া বলক আমাৰ লগত চেৰাপুঞ্জীলৈ এনজয় কৰোঁ আহো গুড মৰ্নিং পিছে মৰ্নিং হৈ আছে এতিয়া এই আছা পুৰা মৰ্নিং ভিউ ফ্ৰম লাবান বহুত ঠাণ্ডা হয় জেগাটো ইয়াৰ পৰা নামি অলপ কিবা খাই লওঁ দেন আৰু যাত্ৰা আৰম্ভ কৰিম খাইছো মই ধৰিব পৰা নাই বিদ্যা কি হৈছে ডালো দিছে ডাল নাই ওলে called the khashi plate because it is nothing to eat. There is nothing to eat. No chicken. नाम का chicken है. Hiru tukra. तारे वाला chicken और piece तो पोलियो. Chicken जैसे घूम ना पाओ भांग पर ना. यस क्या खाना खाया इधर आके मंगवाई थी चिकन वाला वो चिकन के साथ राइस दे दिया क्या मुझे पता नहीं मैं सदा हिंदी কৈ থাকোঁ ক্ষমা কৰিব মানে হিন্দী অসমীয়া বুজি নোপোৱা আছে না মোক কৈ থাকে কি হ'ল চিকেন আৰু ভাত অৰ্ডাৰ দিলোঁ এনেকুৱা চিকেন খুৱাইছোঁ জীৱনত এনেকুৱা চিকেন খাই পোৱা নাই মই চিকেনে যেনেকৈ পলিঅ' হোৱা যেন লাগিছে তাৰ ফল দেখিছোঁ ইয়াত নামৰ ভিজি হ'লেও যাম মানে ভিজি হ'লেও যাম ইয়াত ভিডিঅ'খনৰ নামত ভিজি গৈছোঁ গোটেই কাপোৰ কানি আৰু ইমান ঠাণ্ডা লাগছে আমাৰ মায়ে খালি যাব নালাগে কি ঠাণ্ডা লাগছে মেকআপৰ মও নাই এয়া আমি আহি পাইছোঁ কিবা গাৰ্ডেনটো কিয় বুলি আছে নামখিনি একদম একোৱেই দেখা নাপায় নামিব পৰা নাই আৰু গাড়ীত মই এইবিলাক মেঘ হয় এইবিলাক চব মেঘ একদম একো দেখা চেহা নাপায় ইমান ওপৰত আছোঁ কিমান ফুট ওপৰত আছোঁ সেয়াও গম নাপাওঁ আমি নহয় 10,000 বহুত বেছি এয়া চাওক কি বম ভিউ মজা ভিউ আছে ইয়াত যিখিনি ঠাইত আমি ৰখিছোঁ মানে এই ভিডিঅ'টো য'ত কৰি আছোঁ তাত এখন গাৰ্ডেন আছিলে তললৈ গৈ আপুনি ৱাটাৰফলবিলাক বহুত তললৈ যাব লাগে আমাৰ সময় নহ'ল সেইবাবে আমি মানে যাব নোৱাৰিলোঁ আৰু ৰেইনি ডেজত আপোনাক ছাতিও ভাড়াত দিয়ে তেওঁলোকে নিজাকে চ' মই ডিটেইলছখিনি দি দিম ইয়াতে Best days pass us by and most long for a place that they never find. What a beautiful view, guys! You can't even imagine this beauty by this video. You have to come here, guys. It's heaven. So jitu view aso na mazot mane kobole iman dhuniya hoy mane word nai no word. কষ্ট আৰু ঘূৰি ভিজি
জাষ্ট আহি পাইছোঁ মানে বিউটিফুল মানে কি বুলি কওঁ ন' ৱৰ্ড মানে ভাষা নাই ক'বৰ কাৰণে মানে নহয় চেৰাপুঞ্জীৰ যিটো ভিউ চাবৰ কাৰণে ইমান আটা বাঢ়ি মানে হেৰি কৰি আহিছোঁ না এইটো ভিউ দেখাই আছোঁ চাওক ব'লক মোক বেয়া দেখি আছে মোক ইগন'ৰ কৰক ভিউ চাওক কষ্ট আৰু বমি চমিৰ ভাৱ হোৱাৰ পাছত এইটো টু চি দিছ দ্য এটাৰ্নেল বিউটি অ' মাই গড কেনেকুৱা ধুনীয়া হয় চাওক can't imagine guys you can't imagine how beautiful this by this video or by this image any kind of things you must have to be here শ্বিলঙক হেনো স্কটলেণ্ড অফ ইষ্ট বুলিও কোৱা হয় কিয়নো ই স্কটলেণ্ডৰ দৰে পাৰি দেখাত হয় মানে পাহাৰেৰে আৱৰি থাকে আৰু মেঘবোৰ পূৰা উঠি আহে যেনেকৈ আপুনি দেখি আছে মানে ভিডিঅ'টোত তো তেনেকুৱা কাৰণে ইয়াৰ মানে স্কটলেণ্ডৰ দৰে বুলি কয় আৰু শ্বিলঙক ইয়াত যিটো চেৰাপুঞ্জীৰ মেইন আকৰ্ষণ হৈছে এই 7 ছিষ্টাৰ ফল ই হেনো 7খন আমাৰ নৰ্থ ইষ্টৰ যিকেইখন ৰাজ্য আছে 7খন সেই 7খনক ই ৰিপ্ৰেজেণ্ট কৰে যেনে অসম অৰুণাচল প্ৰদেশ মণিপুৰ মেঘালয় নাগালেণ্ড তাৰপাছত মিজোৰাম মানে গোটেই 7খনক ই ৰিপ্ৰেজেণ্ট কৰে ত্ৰিপুৰা এই গোটেই 7খন আৰু যিকেইখন আছে চাওক এইখিনি পাহাৰ হয় যিবিলাক মেঘেদি গোটেইখিনি পূৰা আগুৰি গৈছে এক্সপিৰিয়েঞ্চ ভণ্টি মোৰ ফটো এখনো ভাল নহ'ল ক'লা পৰি গ'লোঁ মই ধুনীয়া ভিউৰ মাজত আছোঁ না তো no words to explain হেনে আনিছে আহিব সেইটোৱে কথা আহিব আৰে বৰষুণ ভাল পোৱা মানুহ আছে বৰষুণ বহুতেই একদম বেয়াকৈ বৰষুণ ভাল দামী কেমেৰা লৈ আইফোন চাইফোন লৈ আমাৰ দৰে ফোন ক্লাউড চাওক ভাই ক্লাউড চাওক কেতিয়াবা ক্লাউড এনেকৈ দেখা পাইছি লাৰিব পাইছি আমি পাইছোঁ তথাপিও আমাৰ অকান নাই फिर भी हमारा इतना कोई खबर नहीं है फिर भी गाइस আপোনালোকে লাৰিব পাইছি না পোৱা নাই দ্যাট ইজ দ্য মানে কজ কি মস্ত ভিডিঅ' দিবি নে নাই আমি কি ট্ৰেভেল এজেঞ্চিৰ দ্বাৰা আহিলোঁ কিমান পইচা খৰচ গ'ল চব ডিটেইলছ দিম প্ৰমোশ্যনত মানে পইচা বেছি আমাৰ যোৱা নাই পাৰ পাৰ্চন কিমান বেছি 2000 4,000ৰ ভিতৰত খোৱা লোৱা মিলি 4,000ৰ ভিতৰত হৈ যায় খোৱা লোৱা কষ্টলি হয় কষ্টলি হয় ইয়াত আৰু চবতে নাখাব চবতে নাখাব পলিঅ' মাংস টুকুৰা খাই যাব 7 ছিষ্টাৰ ফলছ চাব এলিফেণ্ট ফলছ চাব তাৰে পাছত ইফালেতো মানে চেৰাপুঞ্জী ফালে খুবেই ধুনীয়া ন' ৱৰ্ডছ মানে কি ক'ম মই এক্সপ্লেইন কৰিব ৱৰ্ড বেছি আমি খোজকাঢ়ি যোৱা ৰাস্তাটো যায় ইমান ধুনীয়া ঠাই ন এইখিনি মানে কথাটো কি জানেনে ইয়াৰ মানুহে প্ৰিজাৰ্ভ কৰি ৰাখিব জানিছে ভালকৈ সেইটোৱে কথা নহয় পপুলেশ্যন নাই না পপুলেশ্যন খুব কম আমাৰ মানে চব বহুত পপুলেশ্যন আছে তো মানে বহুত বেয়া মেইনটেনেঞ্চ বোলা বস্তু নহয় ইয়াতে মানে সেউজীয়া বস্তুটো পূৰা ভালকৈ মানে প্ৰিজাৰ্ভ কৰে বহুত ভালকৈ প্ৰিজাৰ্ভ কৰে যাৰ কাৰণে ইয়াৰ যিটো ক্লাইমেট এতিয়াও বহুত ভাল হৈ আছে বহুত ধুনীয়া হয় ইয়াৰ হাতখন বিহেচি ৰ'ব টাইপত গেছে ভাই মুন্নিছা অলপটা পিন্ধিছে নে নাই হাফ পেণ্ট আজি মোৰ আজি হাফ পেণ্ট নিপিন্ধিলে জুম কৰি দিওঁ ৰ ৱাও মই সঁচাকৈ কৈছোঁ এতিয়া মেঘালয় আহক এনে যদি ভেকেশ্যন চলি আছে মেঘালয় আহক যদি বাহিৰত ঘূৰাতকৈ নৰ্থ ইষ্টখন একবাৰ ভালকৈ চাই লওক বহুত ধুনীয়া প্লেচ পাব মোক এটা 30 ছেকেণ্ড অ' মাই গড ক্লাউড ইলেভেন ফলছত এতিয়া আমি গা ধুম হোপফুলি যদি যোৱা হয় মানুহ পূৰা জেগা চাই আছে আৰু আমি ফটো উঠি ভিডিঅ' বনাওঁতে মৰি আছোঁ তেতিয়াৰ পাই
সেইকাৰণে আমি সিহঁতক ক'ব লাগিছিল ভিউ পইণ্ট কয় যে সেইকাৰণে সিহঁতে আমাক কৈছে क्या है ये सब क्या जमाना आ गया आम्ही जायचो बच्चे का कुछ जमाना का फर्क ही नहीं पड़ता ते चेरापुंजीर ভিউ চাওক একবাৰ রাইডার্স ও মাই গড যিমানে নাচাওঁ কিয় মানে মন নকৰে ইমানে ধুনীয়া হয় Wow, the beauty. ৰবিবাৰে দিম আমি এটা গুহাত সোমাইছোঁ মানে গুহাত যাম আৰু ইয়াতে তো মানে টিকট কাটনা পড়েগা টিকট কিবা গুহাত যাবৰ কাৰণে আহিছোঁ ইমান ঠাণ্ডা আৰু তাকো আহিব লাগে সুধা ভৰি দেখা তললে সুধা ভৰি আৰু ইমান ঠাণ্ডা না মৰি যাব আপুনি ওপৰত মাই ভূত বাংলা লাগে যাব ভাই আমি দুটা চোৱা ঠাণ্ডা লাগছি বে মোৰ এট্ৰাকটিভ চলি থাকলি গুচি গেলো হয় ভাই লেকচাৰ মাৰি কি কৰিম মোৰ চোৰ হৈ থাকো না ৰাস্তা চেষ্টা আমাক বুলি নহয় চবকে এট্ৰাকটিভ মানুহ এটা যদি কথা পাতিব থাকে কিউট চেঞ্চ চলি এটা ভাল লাগে আৰু এতিয়া নাই কপাল বেয়া আকলা এই ঠাণ্ডা হবাত খোজকাঢ়ি আছোঁ আমি এনেকুৱা মস্ত গুহা হে মানে ৰাস্তাটো কেনে ভয়ানক দেখোন মাই এফালেদি সোমাব লাগিব দেখোন ভূত বাংলা দেখোন চাওক লাইট চাইট লগাই দিছে দেখিছে না মই বেছি শ্বুট কৰিব নোৱাৰিম কাৰণ মোৰ ঠাণ্ডা লাগি আছে প্লাছ পানী ৰাখো হা গাইজ মাজে মাজে দেখাই আছোঁ পানীবিলাক কি ঠাণ্ডা কি খচি কৈছোঁ আৰু মোক কৈছে মই বোলে আৰামছে সোমাব পাৰিম এনেকৈ পাৰি দুজনী যাই আছে এই সোপা চাওক কেনেকুৱা ৰাস্তাৰে আহিছোঁ এইফালে তাইক চাওক এনে লম্বা মানুহ কষ্ট কৰি কেনে কষ্ট এখন চেলফি ল'ম বেয়া দুৰ্গম ৰাস্তাটো পানী পৰি আছে তেনেকৈ আহি আছোঁ জীৱনত ভবা নাছিলোঁ এনেকৈ আহিম বুলি এনে ভয় লাগে মোৰ এইবোৰ তথাপিও আহিছোঁ যে এনেকুৱা হালি হ'ল চাবি দে কিন্তু হালি লৈ যাব লাগিব বন্ধ কৰ অৱশেষত অত কষ্ট কৰি এই কি বুলি কয় ৰাস্তা দেখিছোঁ এই পানী চাওক এই সোপা মাই গড এইগিলা পানী সেনেকৈ পানী এইগিলা ভাঙি যাব লাগে আৰু ওখ মানুহটো একদম নাহিব এইবিলাক দেখিছেনে নাই ওখ মানুহ একদম নাহিব এই সোপা পাৰ কৰি এইটো ৰাস্তা আহি পাইছোঁ এতিয়া যাওঁ তাত খাই ইকো পাৰ্ক কৰিখিনিত ইকো পাৰ্ক বুলি জেগা আছে তাতে এতিয়া মানে কিবা চাব লগা আছে মাউণ্টেইনৰ ফালে যাওঁ বহুত পইচা পাৰে বেয়া লুটে ইয়াতে পাৰ পিছত কি বুলি কয় এনে সোমোৱাৰ লগে লগে আপোনাৰ গেটত 30 দিব তাৰপাছত আকৌ দিয়েই থাকিব লাগে গেটত 30 লয় পাৰ্কিঙত এক্সট্ৰা লয় তাৰপিছত আৰু যদি আপুনি পাৰ্কখনত বা বেলেগত সোমাল তাতে আকৌ এক্সট্ৰা লয় এক্সট্ৰা মই ভিডিঅ'টো লম্বা হ'ব বুলি ইমানেই মানে ভিডিঅ'টো ট্ৰিম কৰিব চাইছোঁ বাট কি কৰিম কিমান কাটিম ইমান ধুনীয়া ঠাই আপোনালোকক কেনেকৈ নেটখোৱাকৈ থাকোঁ মই কওকচোন কি ক'ব চাওক আৰু চাওক মজা লওক লুফট উঠাওক
ঘৰত বহিয়ে মই আপোনালোকক কি ধুনীয়া ভিউ দি আছোঁ, চায়ে ঠাণ্ডা হৈ যাব গৰমৰ দিনত। पानी हाय राम क्या वाटरफॉल है This is the problems of sink. And guys, thank you so much for watching my video. Like, share and subscribe কৰিব নাপাহৰিব কিন্তু দেই, মনত ৰাখিব, and comment হা।